Hi everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আজি ভিডিওটো অলপ স্পেশাল কাৰণ মোৰ দেউতা আহিছে আসলতে আজি 4-5 মাহ মান হ'ল দেউতা কোভিড-19 ৰ ডিউটিৰ কাৰণে ঘৰত আহিব পৰা নাছিলে তেওঁ ডিব্ৰুগড়ত আছিল গটিকে এতিয়া তেওঁ আহিছে এসপ্তাহৰ ছুটিত যেহেতু দেউতা আহিছে গটিকে কিবা এটা স্পেশাল বনাবই লাগিব নহয় জানো যেহেতু দেউতাৰ প্ৰিয় হাঁহৰ মাংস গটিকে ভাবিলো যে আজি হাঁহকে খোৱা যাওক কিন্তু মাংসখিনি মই বা মায়ে বনাব দেউতাই আসলে দেউতাৰ কেইটামান পাৰ্টিকুলাৰ ৰেচিপি খুবেই ভাল পাওঁ খাই আসলে খুব টেষ্টি হয় সদায় মাৰ হাতৰ খাই থাকো কিন্তু দেউতাই বনোৱা কিছুমান কেতিয়াবা অলপ বেলেগ হয় আপোনালোকক জনাবচোন কোনে কোনে দেউতাৰ হাতৰ কি খাই ভাল পায় যেহেতু দেউতা আহিছে বহুত দিনৰ মূৰত গটিকে দেউতাৰ হাতৰ একো খাব পোৱাই নাই আজি ভিডিওটো মানে ৰেচিপিটো দেউতাই বনাব আৰু মই ভিডিও কৰিম তেন্তে বলক আজি বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ
আজি তেন্তে ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল আশা কৰোঁ নিশ্চয় ভাল পাইছে আৰু আপোনালোকেও ট্ৰাই কৰি চাবচোন আচলতে হাঁহৰ মাংসটো বিশেষ তেনেকুৱা একো নাথাকে এক্সপেৰিমেণ্ট কৰিবলগীয়া কিন্তু যিয়ে নহওক যেহেতু দেউতাই বনোৱা আৰু ভাবিলোঁ যে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আপোনালোকেও কেতিয়াবা এই ৰেচিপিটো ট্ৰাই কৰে তেন্তে মোক জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোক মোৰ চেনেলত নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু আৰু কাষতে থকা বেল বাটনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনখিনি আপোনালোকে সোনকালে পাই যায় তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ